হেৰি অকণ মাত দিয়কচোন। কওকচোন। আমি মানে নিউজ চেনেল এটাৰ পৰা আহিছিলোঁ। এই হেৰুৱাৰ প্ৰতিভাৰ সন্ধানত বোলে অনুষ্ঠান এটা কৰি আছোঁ। ভাল কথা। আমি শুনামতে এইখন গাঁৱতো এজন বিৰাট প্ৰতিভাৱান শিল্পী আছে। শিল্পী শিল্পী জানো গাঁৱত থাকে? চহৰতহে থাকে। তাতেই বিচৰা গৈ। পিছে কাক বিচাৰি আহিছা? ভগৱান দত্ত। ভগৱান দত্ত? আমি শুনামতে মানুহজনৰ এটা অদ্ভুত প্ৰতিভা আছে। স্ক্ৰিপ্ট নোহোৱাকৈ তেওঁ নিজে সাজি ঠাইতে অভিনয় কৰি দিব পাৰে। ঠিকেই শুনিছে। তাৰমানে আপুনি তেখেতক চিনি পায়? পাওঁ, কিন্তু ভগৱান দত্ত কেনেকৈ বিচাৰি নোপোৱা? এঠাইলৈ যাব লাগিব। কলৈ? এই যে নদীখন দেখিছা, এসময়ত এই নদীখনৰ পাৰতে আছিল তেওঁৰ সপোনৰ স্কুলখন। এটা সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দক্ষিণ পাৰে অজস্ৰ ঠাইত যাত্ৰা পাৰ্টিত অভিনয় কৰি পোৱা পইচা সাঁচি সাঁচি তেওঁ সপোনৰ স্কুলখন গঢ় দিছিল। তেখেত তাৰমানে মাষ্টৰ আছিল। এৰা অভিনয়ৰ অ আ ক খ শিকোৱা মাষ্টৰ, বিনা বেতনৰ মাষ্টৰ। এটা সময়ত তেওঁ স্কুলত শিক্ষা গ্ৰহণ কৰি বহু ল'ৰা ছোৱালী আগবাঢ়ি গ'ল, কিন্তু মাষ্টৰ খৰালিয়ে নদীখন শুকুৱাই দি শুকাই শুকাই গৈ থাকিল। মাষ্টৰৰ দুখ বাঢ়ি গৈ থাকিল। অভাৱ অনাটনে তেওঁক একেবাৰে কোঙা কৰি পেলালে। ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে চকুত তেওঁৰ ওপৰত নপৰিল। বৰ দুখৰ কাহিনী। সদায় আপোন বুলি ভবা এই নদীখনে এদিন তেওঁক বিশ্বাসঘাতকতা কৰিলে। স্কুলৰ মাটিখিনি এদিন বানপানীত জাহ গ'ল। মাষ্টৰৰ সপোনখিনি হেঁপাহখিনি এই নদীখনে উটুৱাই লৈ গুচি গ'ল। কিন্তু তেওঁ এতিয়া কি কৰে? আজিকালি মাষ্টৰে হাজিৰা কৰে। অভিনয় এৰা বহু বছৰ হ'ল। তেওঁৰ 8 বছৰীয়া ল'ৰাটো এক অচিন ৰোগত আক্ৰান্ত। ডাক্তৰে কৈছে ভাল হয়তো হ'ব, কিন্তু বহুত পইচা লাগিব। মাষ্টৰেও জানে তেওঁৰ ল'ৰাটোৱে যিকোনো মুহূৰ্ততে বিশ্বাসঘাতকতা কৰিব। সেয়ে আজিকালি মাষ্টৰে নাকান্দে। মন বেয়া লাগিলে এই নদীখনৰ কাষলৈ আহে। কোনেও নুশুনাকে নদীখনৰ লগত কাজিয়া কৰে, গালি পাৰে, খেহ পাতে। ঘণ্টাৰ পিছত ঘণ্টা এই নদীখনৰ পাৰত বহি থাকে। আজিও মাষ্টৰ ইয়ালৈ আহিব নেকি? এৰা হয়তো আহিব। ৰাতিপুৱা ঘৈণীয়েক বাসন্তীৰ জোৰত আজিও মাষ্টৰে ল'ৰাটোৰ কাৰণে দৰৱ আনিবলৈ বুলি চহৰলৈ ওলাই আহিছিল। ঘৈণীয়েক বাসন্তীয়ে ভাবিছিল খবৰটো পালে মানুহজনৰ অৱস্থা বৰ বেয়া হৈ যাব। সেয়ে জোৰ কৰি মিছাই তেওঁক চহৰলৈ পঠিয়াই দিছিল। আচলতে হয়তো গিৰিয়েকৰ লগত থাকি থাকি তাইও অভিনয় কৰিবলৈ শিকি গৈছিলগৈ। কিন্তু তাই জনা নাছিল যে মাষ্টৰে আহিবৰ সময়ত ল'ৰাটোৰ শীতল দেহাটোত গম নোপোৱাকে এবাৰ চুই আহিছিল। আমাক এতিয়াই তেখেতৰ ঘৰলৈ লৈ যাব পাৰিবনে?
যাবা ব'লা তেন্তে বাসন্তী অ বাসন্তী বাসন্তী অ বাসন্তী ওলাই আহাচোন হরি করু কাতরি প্রাণ রাখবি মোর পুত্র পরিবার খালী হাতে ল'ৰাটোক বিদায় জনালো যোৱাৰ পৰত তাৰ চুলিখিনিত হাত বোলাই ক'লো ফোনটো তই যাগৈ যা ইপাৰে ভালকে থাকিবি ভগৱানক প্ৰাৰ্থনা কৰিছো কেতিয়াবা যদি আৰু জনম ল মোৰ দৰে দুৰ্ভগীয়া শিল্পীৰ ঘৰত এতিয়াও কাহানিও আৰু জনম নলবি কেতিয়াবা আমালৈ মনত পৰিলে সৌ আকাশৰ পৰাই চাই থাকিবি দেই সোণ